সেইটো কোনো এই ইনচিডেণ্টটো এণ্টায়াৰ ৱৰ্ল্ডে গম পাইছিলে তেতিয়া অকল আমাৰ কাৰ্বি আংলঙৰ মানুহ বুলি নহয় পৃথিৱীত গম নোপোৱা ঠাইত ক'তো নাই গতিকে এই বিষয় কোনোবা পাৰ্চনেলি PIL দিবলগীয়া সেইটো কোনো যুক্তি নাই বুলি আমি ভাবোঁ কাৰণ গভৰ্ণমেণ্টৰ ওচৰত যদি ইমান ডাঙৰ এক্সিডেণ্ট হোৱাৰ পিছত যে গভৰ্ণমেণ্ট এতিয়ালৈকে একো ন্যায় দিব পৰা নাই এইটো গভৰ্ণমেণ্টৰ ৰেছপঞ্চিবিলিটি ডেফিনেটলি গভৰ্ণমেণ্টৰ নেগলিজেঞ্চিৰ কাৰণে এতিয়ালৈকে কালপ্ৰিটটো এৰেষ্ট হোৱা নাই গতিকে আমি বিচাৰিছোঁ আমি এই কম্পেনচেশ্যন 5 লাখ ৰুপিজ কম্পেনচেশ্যন দিয়াটো আমাৰ এই যোন ইনচিডেণ্টৰ যোনে ভিক্টিম এই ভিক্টিমবিলাকৰ আত্মা এতিয়ালৈকে সন্তুষ্ট নহয় কাৰণ পইচাৰ 5 লাখ টকা দি এই গোটেই ইনচিডেণ্টটো সন্তুষ্ট কৰাৰ কাৰণেতো কোনো আত্মা সন্তুষ্ট নহয় সেই গতিকে আমি বাৰম্বাৰ দাবী কৰি আহিছোঁ যে অতি শীঘ্ৰে এই CBI ইনকুৱাৰী কৰক তাৰপিছত ইয়াত গোটেই বস্তু ওলাই পৰিব কাৰ কি জড়িত ইয়াৰ গোটেই আঁৰত ক'ত কি জড়িত হৈ আছে এইটো গম পাই যাব গতিকে আমি বাৰম্বাৰ ডিমাণ্ড কৰিছোঁ আমি গভৰ্ণমেণ্টক কাউন্সিলক কাৰ্বি অট'নমাছ কাউন্সিল অথৰিটিকো আমি ক'লোঁ ষ্টেট গভৰ্ণমেণ্টক আপোনালোকৰ মাধ্যমেৰে আমি আজি জনাব বিচাৰিছে অতি শীঘ্ৰে এই কালপ্ৰিটবিলাকক এৰেষ্ট কৰি কেপিটেল পানিছমেণ্ট দিয়াটো আমি বিচাৰিছোঁ